নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আলোচনা কৰিম আপুনি ঘৰত বহি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰ চেঞ্জ কৰিব বা আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব এই বিষয়ে বন্ধুসকল আপুনি ঘৰত বহি আপোনাৰ আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰ চেঞ্জ কৰিব পাৰে তো কেনেকৈ চেঞ্জ কৰিব এই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো হেকলৈ চাই থাকক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দি দিছোঁ সেই লিংকত ক্লিক কৰাৰ লগে লগে বা অলপ সময় ৱেইট লোডিং হ'ব তাৰ পিছত আপোনালোকক এনেকুৱা এটা পেজত লৈ আহিব এনেকুৱা পেজত চাওক লিখা আছে সাৰ্ভিস ৰিকুৱেষ্ট ফৰ্ম ডোৰ ষ্টেপ বেংকিং এনেকুৱা এটা পেজত লৈ অহাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি তলত আহিব তলত চাব ইয়াত তলৰ হেকৰ অপচনৰ ওপৰত এটা অপচন আছে আধাৰ মোবাইল আপডেট এই অপচনটো ক্লিক কৰিব এই অপচনটো ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ খোল খাব তাত আপুনি লিখিব ইয়াত আছে সেলিউটেশন আপোনাৰ লিখিব মিস্টাৰ মিছেছ যেটো হেতু লিখিব তাৰ পিছত আপোনাৰ নাম মই এইবোৰ লিখি লৈছো পিছত অলপ পজ কৰি দেখো সো ইয়াত আপুনি সেলিউটেশনত মিস্টাৰ বা মেছেজ দিব তাৰ পিছত আপোনাৰ ফাৰ্স্ট নেম তাৰ পিছত লাষ্ট নেম তাৰ পিছত মোবাইল নম্বৰ এটা দিব যেটো আপোনাৰ বৰ্তমান চলিত মোবাইল নম্বৰ ৰানিং মোবাইল নম্বৰ দিব তাৰ পিছত ইমেইল দিলে হ'ব নিদিলে নাই ইমেইল অপচনেল হয় তাৰ পিছত আপুনি ইয়াত চাব এড্ৰেছ ফাৰ্স্ট লাইন এড্ৰেছ সেকেন্ড লাইন ইয়াত এড্ৰেছটো বহাব তাৰ পিছত আপুনি ইয়াত পিন কোড মাৰিব পিন কোড মৰাৰ পিছত বন্ধুসকল আপোনাৰ সেই পিন কোডৰ আন্ডাৰত যিকেইটা পোষ্ট অফিচ আছে সেইকেইটা শো হৈ যাব ইয়াত আপুনি চাওক মই ইয়াত ক্লিক কৰিছো সেইকেইটা পোষ্ট অফিচ আহি গৈছে সো বন্ধুসকল মই পোষ্ট অফিচটো সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত চাওক পোষ্ট অফিচৰ কমপ্লিট এড্ৰেছ আহি গৈছে ডিটেইলছ আহি গৈছে ইয়াত আপুনি এনি স্পেসিফিক ৰিকুৱেষ্ট ইয়াত লিখিব পাৰে মোবাইল নম্বৰ আপডেট বা নিলিখিলে নাই হেতু আপোনাৰ ব্যাপাৰ সো তাৰ পিছত আপুনি ইয়াত এটা টিক মাৰ্ক কৰি দিব কৰাৰ পিছত আপুনি ইয়াত এই ক্যাপচাটো বহুৱাই দিব আপোনাৰ যেটো ক্যাপচা আহিব এই ক্যাপচা বহুৱাব তাৰ পিছত আপুনি ইয়াত তলত চাব সাবমিট অপচন আছে সো বন্ধুসকল ইয়াত সাবমিট কৰাৰ পিছত আপোনাৰ ফৰ্মটো সাবমিট হৈ যাব তাৰ পিছত কেনেকুৱা হয় মই দেখাই দি আছো বন্ধুসকল ফৰ্মখন সাবমিট হোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা লিখা আহিব ইওর সাবমিশন হেজ বিন সাকসেসফুল সো বন্ধুসকল আপুনি যেটো এড্ৰেছ বহাইছে সেই এড্ৰেছত এক সপ্তাহৰ পৰা 10 দিনৰ ভিতৰত পোষ্ট অফিচৰ পৰা মানুহ আহিব আৰু আপোনাৰ ঘৰত মানুহ আহি আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰি দিব আৰু আপোনাৰ বায়োমেট্ৰিক লব অৰ্থাৎ আপোনাৰ ফিংগাৰপ্ৰিন্ট লব হিয়তে ফিংগাৰপ্ৰিন্ট লোৱাৰ পিছত আপোনাৰ মোবাইল নম্বৰটো চেঞ্জ কৰি দিব আৰু তেওঁলোকে 50 টকা আপোনাৰ পৰা চাৰ্জ লব যেটো সৰকাৰি চাৰ্জ হয় সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিছে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিও আপুনি পাই যায় সো বন্ধুসকল থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম